মেগীৰ পকৰা বনাবলৈ আমি লৈ লৈছোঁ আদা নহৰু কেপচিকাম লৈছোঁ কুটি লোৱা কেঁচা জলকীয়া তাৰপিছত এইখিনি পিঁয়াজ লৈ লৈছোঁ বন্ধাকবি অকণমান লৈ লৈছোঁ আৰু মেগী এপেকেট ভাঙি লৈছোঁ বেচন লৈ লৈছোঁ আপোনালোকে ইচ্ছা কৰিলে যিকোনো নুডলছ ব্যৱহাৰ কৰিব পাৰে গেছটো এতিয়া আমি অন কৰি লৈ লৈছোঁ আৰু ইয়াতে আমি এপেকেট মেগী দি দিছোঁ এইখিনি বহুত বেছি সিজাব নালাগে 1 মিনিটমান সিজালে হৈ যাব এইখিনিতে এটা ৰিকুৱেষ্ট কৰিছোঁ যদি মোৰ ভিডিওটো চাই ভাল পায় প্লিজ সাবস্ক্ৰাইব কৰি দিব এতিয়া মোৰ মেগীখিনি সম্পূৰ্ণকৈ সিজোৱা হৈ গ'ল এখন চেকনিৰে মেগীখিনি চেকি লৈছোঁ এতিয়া আমি এটা পাত্ৰত মেগীখিনি লৈ লৈছোঁ এতিয়া কেপচিকামখিনি দি দিছোঁ কুটি লোৱা আদা আৰু নহৰুখিনিও দি দিছোঁ জলকীয়াখিনিও দি দিছোঁ সকলো সামগ্ৰী আমি মিহলাই লৈ ল'ম আপোনালোকে ইয়াতে পানী ব্যৱহাৰ নকৰিব কাৰণ মেগীখিনিত পানী অলৰেডি আছে গোটেইখিনি সামগ্ৰী আমি এতিয়া মিক্স কৰি লৈ ল'ম বেচনখিনিও দি দিছোঁ সোৱাদ অনুযায়ী আপোনালোকে নিমখ দি দিব এতিয়া এইখিনি আমি ধুনীয়াকৈ মিক্স কৰি ল'ম তাৰপিছত আপোনালোকে ইয়াত দিব মেগী মছলাখিনি দি দিব তেতিয়া সোৱাদটো খুব ধুনীয়া আহে এতিয়া আমি এইখিনি এটা এটাকৈ এনেদৰে লাড্ডু বনাই ল'ম এনেকৈ বনাই লৈ লৈছোঁ দেখিছেনে কি ধুনীয়া হৈছে গোটেইখিনি আমি এনেদৰে বনাই যাম এতিয়া আমি বনাই লোৱা লাড়ুকিটা নুডলখিনিত এনেদৰে মিহলাই লৈ লৈছোঁ এইখিনি খুব ভালদৰে মিহলাব লাগিব যেহেতু আমি তেলত ফ্ৰাই কৰিম আৰু ফ্ৰাই কৰোঁতে যাতে নুডলছখিনি এৰি নাহে মই ইয়াতে ৰিফাইন তেল লৈ লৈছোঁ আপোনালোকে ইচ্ছা কৰিলে যিকোনো তেল ব্যৱহাৰ কৰিব পাৰে তেলখিনি গৰম হৈছে এতিয়া ইয়াতে মই এটা এটাকৈ লাড্ডুকেইটা দি দিছোঁ মনত ৰাখিব জুইটো কমাই ল'ব নহ'লে ভিতৰটো নিসিজিব গোটেইকেইটা এনেদৰে দি দিছোঁ এয়া চাওকচোন পকৰীকেইটাৰ কি ধুনীয়া কালাৰ আহিছে খুব সাৱধানেৰে লৰাই দিব নহ'লে ভাঙি যোৱাৰ চান্স থাকে মেগীৰ পকৰাখিনি এতিয়া হৈ গ'ল যদি মোৰ ৰেচিপিটো চাই আপোনালোকে ভাল পাইছে তেন্তে আপোনালোকেও বনাই চাবচোন আৰু কেনেকুৱা হয় মোক জনাব মোৰ ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ